কেনে আছে মোৰ চেনেল চকলেছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা অন্য ভিডিঅ'ৰ সৈতে মই আহিছোঁ আপোনালোকৰ ওচৰলৈ। বেকগ্ৰাউণ্ডটো দেখি নিশ্চয় ভাবিছে আজি বেলেগত আছোঁ। হয়, আজি বেলেগ এঠাইত আছোঁ। আজি আহিছোঁ ভণ্টিৰ ঘৰত আৰু কিয় আহিছোঁ সেইটো জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈ চাব। ঠিক আছে, তেন্তে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, মানে মোৰ এক্সাম চলি আছিল, সেইকাৰণে ভিডিঅ'বিলাক দিব পৰা নাই আৰু যোৱাকালি এক্সাম শেষ হৈছে, গতিকে ভাবিছোঁ আজি যিহেতু আহিছোঁ গতিকে ভিডিঅ' এটা বনাই দিম। ঠিক আছে, ভালনে আপোনালোক সকলোৰে? ঠিক আছে, তেন্তে আজি কি কৰোঁ চাই থাকিব শেষলৈ, দেখুৱাই যাম মই। আমাৰ বাচ্ছা পাৰ্টি এতিয়া মাহঁতে আজি খানাৰ কাৰণে যোগাৰ কৰি আছে, মানে তৰকাৰী কুটি আছে আৰু কিবা কিবি কৰি আছে আৰু মানে আমি আজি আহিছোঁ ভণ্টিক খুৱাবলৈ আৰু সেইকাৰণে ইয়াতে আহিছোঁ। আৰু এবাৰ 5 মহীয়াত মই দেখুৱাইছিলোঁ ইয়াতে আহি, এইবাৰো আহিছোঁ আৰু সেইটো ভিডিঅ' চাইছে চাগে আপোনাৰ, যিসকলে চোৱা নাই চাব ভিডিঅ'টো। আগতে এবাৰ দেখুৱাইছোঁ ইয়াৰ পৰাই, আৰু চাই থাকিব আৰু শেষলৈ ভিডিঅ'টো কি কৰোঁ। এতিয়া ডাঙৰ বাইদেউ মাছ ভাজি আছে আৰু আলু কুটি থৈছে, এইবিলাক বিলাহী এইবিলাক কুটি থৈ দিছে। এতিয়া আমি খাবলৈ ওলাইছোঁ পায়স। এতিয়া বনাই আছে বৰমাই হাঁহৰ মাংস, বহাইছে আৰু বনাব ধৰিছে। ভিতৰত যাম, ভিতৰত এই ঠুকুবাই কি কৰি আছে? ভিতৰত যাম। এতিয়া মাংস বনাই আছে, হাঁহৰ মাংস। হাঁহৰ মাংস বনাই আছে। কিমান বাকী আছে আৰু মাংস? পানী দিয়াই নাই, পানী দি ভজাই নাই, হ'লে পানী দিছো। এয়া আজি আমাৰ খানা হৈ গ'ল। এয়া আলু ভাজি, তাৰপিছত এয়া দালি, এয়া হাঁহৰ মাংস, তাৰপিছত এইখিনি বনাই আছে, খাৰখিনি হোৱা নাই, আৰু এইখিনি মাছৰ আঞ্জা, মানে মাছ। আৰু এতিয়া আমাৰ বাচ্ছা পাৰ্টিবোৰে খাবলৈ বহিছে, আমি পিছত খাম। এতিয়া মই খাবলৈ বহিছোঁ আৰু এয়া মোৰ থালিখন, এয়া ভাত, দাইল, মাছ, তাৰপিছত আলু ভাজি আৰু মাংস। আমি এতিয়া খাই লওঁ, তাৰপিছত লগ পাই আছোঁ।
এতিয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া বহিছোঁ। মাহঁতে খাই আছে আৰু এতিয়া বাজিল 4:30 আৰু আমি ভাত খালোঁ। বাকী এইখিনিয়ে আৰু ভাত পানী খালোঁ। অলপ দেৰিকৈ যাম আৰু কাম চামখিনি শেষ হ'লে যাম ঘৰ। আৰু মোৰ কেমেৰা কোৱালিটিটো একদম বেয়া আহিছে, মানে মোৰ মোবাইলটো কি হৈছে, ছফ্টৱেৰটো আপডেট দিয়াৰ পিছত কেমেৰা ছেটিংবিলাক সলনি হৈ গৈছে, সেইকাৰণে মানে দেখিবলৈ একদমেই বেয়া লগা হৈছে আৰু। ঠিক আছে তেন্তে অলপ দেৰিকৈ লগ পাই আছোঁ। হেল্ল' এভৰিৱান, মই ঘৰৰ পৰা আহি পালোঁ আৰু অলপমান দেৰি হ'ল আহি পাব। ঠিক আছে, আজি ভিডিঅ'টো চাই কেনেকুৱা পালে মোৰ বেছি ভিডিঅ'টো দিবলৈ নকৰোঁ, কাৰণ আৰু কি চাব আৰু বাকী সেইখিনি দেখুৱালোৱে আৰু বাকী ঘৰত আৰু একো বিশেষ নাই। সেইখিনিয়ে আগতে ভিডিঅ'ত যিবিলাক দেখুৱাওঁ সেইখিনিয়ে আৰু, গতিকে মই বেছি নেদেখাওঁ। আৰু আজি ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। আৰু সকলোৱে ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে যদি নতুন হয় চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ আগলৈ দিয়া সকলোবোৰ ভিডিঅ' আপোনালোকে পাই থাকে। তেন্তে ঠিক আছে, আকৌ এটা নতুন ভিডিঅ' সৈতে আকৌ অতি সোনকালে মই লগ পাম। ঠিক আছে তেন্তে আজিলৈ বাই বাই।